নমস্কাৰ বন্ধুবৰ্গ মই সিনসুমা গগৈ আপোনালোকক অসম গণিতলৈ স্বাগতম জনাইছো বন্ধুবৰ্গ আজি মই পুনৰ ত্ৰিকোণমিতিৰ অন্য এটা অভেদ প্ৰমাণ কৰিবলৈ আগবাঢ়িছো চাও প্ৰশ্নটো এনে ধৰণৰ প্ৰমাণ কৰা cos a by 1 plus sin a plus 1 plus sin a by cos a সমান 2 sec a এই অভেদটো প্ৰমাণ কৰিবৰ কাৰণে পোনপ্ৰথমতে আমি লেফট হ্যান্ড সাইডটো লিখি দাও আৰু লেফট হ্যান্ড সাইডটো হৈছে cos a by 1 plus sin a plus 1 plus sin a by cos a. এতিয়া ইয়াৰ নেক্সট অংশটো আমি কি কৰিব লাগিব আমি এই ভগ্নাংশ দুটাৰ লসাগু নিৰ্ণয় কৰিব লাগিব এতিয়া আমি সংখ্যাৰ ক্ষেত্ৰত লসাগু নিৰ্ণয় কৰো আমি সাধাৰণ উৎপাদক উলিয়াই কিন্তু ইয়াৰ আমি লসাগু নিৰ্ণয় কৰিবৰ কাৰণে কি কৰিম ইয়াৰ আমি হৰ অংশ কেইটা পুনপটীয়াকৈ পূৰণ কৰি দিম হৰ অংশ কেইটা পূৰণ কৰি দিম আৰু আমাৰ প্ৰথমটো ভগ্নাংশত হৰ আছে 1 plus sin a আৰু দ্বিতীয়টো ভগ্নাংশত হৰ আছে cos a আৰু এই দুয়োটাৰে পূৰণফল হ'ব 1 plus sin a পূৰণ cos a গতিকে আমাৰ লসাগু হ'ব প্ৰথমটো ভগ্নাংশ হৰ 1 plus sin a পূৰণটো আমি ডট হিচাপে প্ৰকাশ কৰো cos a এতিয়া আমি লবটো কি ধৰণে প্ৰকাশ কৰিম লবটো প্ৰকাশ কৰিবৰ কাৰণে আমাৰ নিয়ম হৈছে প্ৰথমটো ভগ্নাংশৰ হৰটো আমি লসাগুৰ লগত তুলনা কৰিম এতিয়া চাও প্ৰথমটো ভগ্নাংশৰ হৰটো হৈছে 1 plus sin a আৰু আমাৰ লসাগু হৈছে 1 plus sin a dot cos a গতিকে এই দুয়োটাৰ মাজত মিল হৈছে 1 plus sin a আৰু 1 plus sin a অমিল কোনটো cos a গতিকে হে অমিলটো এই cos a টো প্ৰথমটো ভগ্নাংশৰ লবৰ লগত পূৰণ হ'ব এই cos a আৰু ইয়াৰ লব cos a দুয়োটা পূৰণ কৰিলে পাম আমি cos square a হৈ গল নেক্সট চিহ্ন আছে প্লাস পুনৰ আমি দ্বিতীয়টো ভগ্নাংশ এই ধৰণে কৰিম দ্বিতীয়টো ভগ্নাংশৰ হৰ হৈছে cos a আৰু ইয়াৰ হৰটো আমি যদি লসাগুৰ লগত তুলনা কৰো গতিকে cos a মিলি আছে অমিলটো তেন্তে হৈছে 1 plus sin a আৰু এই 1 plus sin a টো ইয়াৰ লবৰ লগত পূৰণ হ'ব আৰু ইয়াৰ লবটো হৈছে 1 plus sin a দুয়োটা একে হলে হ'ব 1 plus sin a whole square এইখিনি হল এটা নেক্সট স্টেপটো চাম আমি cos square a এই ধৰণে থাকিব কিন্তু এইটো আমাৰ সূত্ৰ প্ৰয়োগ হ'ব 1 plus sin a whole square অৰ্থাৎ ইয়াত আমাৰ এইটো সূত্ৰ প্ৰয়োগ হৈ আছে a plus b whole square সমান a square plus b square plus 2ab যেটো আমি ইয়াৰ লগত মিলালে পাম a হৈছে 1 আৰু b হৈছে sin a গতিকে আমি যদি এই সূত্ৰটো আমি এই ইয়াৰ লগত যদি মিলাও তেন্তে হ'ব সমান a square a মানে হৈছে 1 অৰ্থাৎ 1 square plus b square b মানে হৈছে sin a sin square a plus 2 dot মানে পূৰণ a মানে হৈছে 1 dot মানে হৈছে পূৰণ b মানে হৈছে sin a আৰু আমাৰ হৰ অংশটো একে ধৰণে থাকিব এতিয়া আমি চাম ইয়াত আমি অলপ মিলাব 1 স্কয়াৰ টো প্ৰথমতে পাতিম 1 স্কয়াৰ মানে হৈছে 1 আৰু এই cos আৰু sin কেইটা ওচৰৰচিকে পাতিম cos square a plus sin square a টো আমি ব্ৰেকেটত দিছো আৰু এই দুটা পূৰণ হ'ব 2 a গুণ 2 sin a আৰু হৰটো একে ধৰণে থাকিব ইয়াত আমি একো কৰিব লগিয়া নাই হৰি তে পৰৱৰ্তী স্টেপটো হ'ব এনেকুৱা ধৰণৰ 1 আছে আমি ঠিক 1 এ পাতিম কিন্তু মই যে ব্ৰেকেট দিলো কিয় দিলো কাৰণ cos square a plus sin square a হৈছে ত্ৰিকোণমিতিৰ এটা অভেদ ত্ৰিকোণমিতিৰ অভেদ অনুসৰি cos square a plus sin square a সমান 1 হয় গতিকে এই অংশটোৰ ঠাইত আমি অভেদ অনুসৰি 1 পাতিম আৰু বাকি দুখৰ একে থাকিব 2 sin a আৰু ইয়াত হৰ ঠিক একে পাতিম আমি cos a এতিয়া
1 আৰু 1 যোগ হলে 2 এতিয়া চাওকচোন আমাৰ লব অংশটোত ইয়াতো 2 ইয়াতো 2 আমি কমন লবলৈ চাম দুইটা পদতে 2 2 আছে গতিকে দুইটা পদৰ পৰা আমি 2 কমন হিচাপে লৈ ইয়াত ব্ৰেকেট দিম এইটো পদৰ পৰা আমি 2 লৈ আহিলে থাকিব 1 অৰ্থাৎ 2 গুণ 2 বাকি চিহ্ন আছে প্লাস ইয়াৰ পৰা আমি 2 লৈ আহিলো থাকি যাব sin a আৰু তলৰ অংশখিনি ঠিক একে ধৰণে থাকিব এতিয়া আপোনালোকে মন কৰকচোন গুটেইখিনি উপৰে তলে পূৰণফল হিচাপে প্ৰকাশ হল প্ৰথমটো হৈছে 2 পূৰণ 1 প্লাস sin a আৰু হৰটো হৈছে 1 প্লাস sin a পূৰণ cos a যেতিয়া পূৰণফলত প্ৰকাশ হৈ আছে আমি পোনপটীয়াকৈ কটাকটি কৰিব পাৰিম এই 1 প্লাস sin a আৰু 1 প্লাস sin a কটাকটি হ'ব থাকি যাব লব হিচাপে 2 আৰু হৰ হিচাপে cos a এতিয়া আমি পুনৰ বেলেগকৈ প্ৰকাশ কৰিম 2 টো এনেকৈ লিখি আমি এটো এই ধৰণেও প্ৰকাশ কৰিব পাৰো এতিয়া 2 a 1 by cos a পুনৰ ইয়াত trigonometry অভেদ প্ৰয়োগ হ'ব 1 by cos a trigonometry অভেদ অনুসৰি হয় sec a যেটো আমাৰ ৰাইট হ্যান্ড সাইডত অংশটো আমি পাই গলো গতিকে এই অভেদটো প্ৰমাণ কৰিবলৈ যাওঁতে আমাৰ trigonometry অভেদ প্ৰয়োগ হৈছে ইয়াত আৰু ইয়াত আৰু ইয়াত প্ৰয়োগ হৈছে cos square a plus sin square a সমান 1 আৰু ইয়াত প্ৰয়োগ হৈছে 1 by cos a মানে হৈছে sec a গতিকে আমাৰ সমাধানটো ইমানখিনিয়ে বন্ধুবৰ্গ আজি সমাধানটোৰ ওপৰত কিবা সুধিবলগীয়া থাকিলে আপোনালোকে কমেন্টৰ জৰিয়তে মোক সুধিব পাৰে আৰু আগৰ ভিডিও কিটাত আপোনালোকৰ যি ধৰণৰ সহায় সহযোগিতা পাইছো তাৰ বাবে আপোনালোকক মই ধন্যবাদ জনাইছো আৰু এই ভিডিওটো সেই ধৰণে আপোনালোকে সহায় সহযোগিতা কৰিব বুলি মই আশা ৰাখিছো আৰু নতুনকৈ যি সকলে মোৰ ভিডিও বিলাক চাইছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে অনাগত দিনবিলাকত মই এনেকুৱা ধৰণৰ আৰু ভিডিও আগবঢ়াবলৈ উৎসাহ পাওঁ নমস্কাৰ